ৰুল উঠিছে ম্যানমাৰ আৰু থাইলেণ্ডত আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে 150 গৰাকী লোকে এই পৰ্যন্ত ভয়ংকৰ প্ৰলয়ংকাৰী ভূমিকম্পত প্ৰাণ হেৰুৱাইছে 10,000তকৈ অধিক লোকৰ অৱস্থা সংকটজনক এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো প্ৰকৃতিৰ ৰুদ্ৰ ৰূপৰ সন্মুখত যেন এতিয়া হাৰ মানিছে জনতাই দুটাকৈ বৃহৎ ভূমিকম্প আৰু 14টাকৈ আফটাৰ শ্বক ইটোৰ পাছত কিটো ঘনে ঘনে আহিছে আফটাৰ শ্বক আৰু তাৰ পাছতে এতিয়া ৰাজপথলৈ আহিছে আতংকত সময় কটাবলগীয়া হৈছে ম্যানমাৰ আৰু বেংককৰ বহু লোকে ম্যানমাৰৰ 6খনকৈ প্ৰদেশত ঘোষণা কৰা হৈছে জৰুৰী অৱস্থা ইফালে বেংককতো একেই পৰিৱেশে বিৰাজ কৰিছে যুদ্ধকালীন গতিত উদ্ধাৰ অভিযান চলিছে কিন্তু এই পৰ্যন্ত আহিছে দুখবৰ কিয়নো 150 গৰাকীতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ এই প্ৰলয়ংকাৰী ভূমিকম্পত 5 শতাধিক লোক আহত 10,000তকৈ অধিক লোক প্ৰভাৱিত এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছো ভয়ংকৰ ভূমিকম্প এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছিল কালিৰ দিনটোত 11:51 প্ৰথমটো কম্পন অনুভূত হৈছিল আৰু প্ৰথমটো কম্পন অনুভূত হোৱাৰ কিছু সময়ৰ পাছতে আন এটা প্ৰলয়ংকাৰী ভূমিকম্পই জোকাৰি গৈছিল ম্যানমাৰ আৰু থাইলেণ্ড আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিলে আৰু ভয়ংকৰ পৰিৱেশৰ পাছত অৱশেষত এতিয়া নতুন আপডেটসমূহ আহি পৰিছে 150 গৰাকী এই পৰ্যন্ত মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে এই ভয়ংকৰ ভূমিকম্পৰ ধ্বংসলীলাৰ পাছত আৰু এই ভয়ংকৰ প্ৰলয়ংকাৰী ভূমিকম্পৰ ধ্বংসলীলাৰ পাছত এই পৰ্যন্ত মৃতকৰ সংখ্যা 150লৈ বৃদ্ধি পাইছে আৰু পৰৱৰ্তী সময়ত আৰু অধিক মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তা প্ৰকট 5 শতাধিকতকৈ অধিক লোকৰ সৈতে আহত হোৱাৰ ঘটনা ভয়ংকৰ ঘটনা সংঘটিত হৈছে মুহূৰ্তৰ ভিতৰতে 7.7 প্ৰাবল্যৰ যি বৰ ভূঁইকঁপ এই বৰ ভূঁইকঁপে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিলে আৰু তাৰ পাছতে মুহূৰ্তৰ ভিতৰতে হৈ পৰিল তছনছ দুখনকৈ দেশত ম্যানমাৰ আৰু সমান্তৰালকৈ থাইলেণ্ডত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে চিৰাচিৰকৈ ফাটিছে মাটি আৰু তাজপাতৰ দৰে খহিছে এতিয়া অট্টালিকাসমূহ ভূমিকম্পৰ বাবে আৰু ভূমিকম্পৰ ভয়ংকৰ প্ৰকোপৰ বাবে এতিয়া পৰিস্থিতি অধিক অৱনতি হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে 150 গৰাকীতকৈ অধিক লোকৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে এই পৰ্যন্ত 150 গৰাকীয়ে প্ৰাণ হেৰুৱাৰ খবৰ আৰু পৰৱৰ্তী সময়ত আৰু অধিক মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে প্ৰলয়ংকাৰী ভূমিকম্প আৰু 14টাকৈ আফটাৰ শ্বক আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছো উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু ইতিমধ্যে উদ্ধাৰকাৰী দলসমূহে টেণ্টৰ ব্যৱস্থা কৰিছে খাদ্য সামগ্ৰী যোগাৰ কৰিছে হাহাকাৰ কৰা লোকসকলক স্লিপিং বেগ দিয়াৰ ব্যৱস্থা কৰিছে নিশাৰ ভাগত এই মুহূৰ্তৰ নতুন খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছো 150 গৰাকীতকৈ অধিক লোকৰ সৈতে শোকাবহ ঘটনা সংঘটিত হ'ল কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল 11:51 এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল প্ৰকৃতিয়ে এক প্ৰকাৰ তাণ্ডৱ লীলা আৰম্ভ কৰা পৰিলক্ষিত হ'ল যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গ'ল 11:51 প্ৰথমটো কম্পন অনুভূত হ'ল যাৰ আফটাৰ শ্বকৰ প্ৰভাৱ অসম পৰ্যন্ত পৰিল অসমৰ কেইবাটাও প্ৰান্ত কঁপাই যোৱাৰ খবৰ আহি পৰিল আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গ'ল এই ভয়ংকৰ ভূমিকম্পৰ ফলত ম্যানমাৰৰ কেইবাটাও প্ৰান্ত ধ্বংসস্তূপত পৰিণত হ'ল থাইলেণ্ড বেংককৰ কেইবাটাও প্ৰান্ত ধ্বংসস্তূপত পৰিণত হ'ল আৰু সমান্তৰালকৈ এই পৰ্যন্ত চৰকাৰী হিচাপ অনুসৰি 150 গৰাকী লোকে প্ৰাণ হেৰুৱাৰ খবৰ আৰু আনফালে দেখিবলৈ পোৱা গৈছে 500তকৈ অধিক লোক আহত আৰু 10,000তকৈ অধিক লোক প্ৰভাৱিত কোনোৱে যদি হেৰুৱাইছে ঘৰ কোনোৱে হেৰুৱাইছে আপোনজন আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ অন্ধকাৰত ডুব গৈছে ম্যানমাৰ আৰু থাইলেণ্ড আৰু সমান্তৰালকৈ উদ্ধাৰকাৰী দলসমূহে ততাতৈয়াকৈ উদ্ধাৰ অভিযান এই পৰ্যন্ত অব্যাহত ৰাখিছে আৰু যিসকল লোক ক্ষতিগ্ৰস্ত হ'ল ক্ষতিগ্ৰস্ত লোকসকলক নিশা ভাগত স্লিপিং বেগ
নিশাৰ ভোজন আৰু টেণ্টত ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হ'ল আৰু আপোনজনক হেৰুৱাই ৰাজপথৰ ওপৰত এতিয়া কান্দি উঠিছে ম্যানমাৰৰ জনতা আৰু তাৰ সমান্তৰালকৈ আফটাৰ শ্বক কিন্তু তাৰ পাছে পাছে আহি থকা দেখিবলৈ পোৱা গৈছে এতিয়াও আফটাৰ শ্বক আহি আছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে আৰু প্ৰলয়ংকাৰী 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পাছত 14টাকৈ আফটাৰ শ্বকে যথেষ্ট শংকিত কৰি তুলিলে এতিয়া ম্যানমাৰৰ জনতাক আৰু তেনে পৰিপ্ৰেক্ষিতত এই সমগ্ৰ বিষয়টোক লৈ দেশজুৰি চৰ্চা আৰম্ভ হৈছে বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে আৰু সকলোৱে প্ৰাৰ্থনা কৰিছে যে এই ভয়ংকৰ প্ৰকৃতিৰ তাণ্ডৱ লীলাৰ ওচৰত এতিয়া ম্যানমাৰৰ জনতাই যাতে সকাহ পায় তাৰ বাবে সকলোৱে আশা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এয়াই যে 150গৰাকীলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা আৰু পৰৱৰ্তী সময়ত আৰু অধিক মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাইছোঁ অন্ধকাৰত ম্যানমাৰ প্ৰলয়ংকাৰী ভূমিকম্প আৰু 14টাকৈ আফটাৰ শ্বক সহজ বিষয় নহয় 14টাকৈ আফটাৰ শ্বকৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ম্যানমাৰৰ জনতাই আৰু তাৰ মাজতে 150গৰাকীতকৈ অধিক লোকৰ সৈতে মৃত্যু হোৱাৰ ঘটনা ভয়ংকৰ ঘটনা এই ভূমিকম্পৰ বাবে আৰু কোনোৱে যদি আপোনজন হেৰুৱাইছে কোনোৱে সপোনৰ ঘৰখন হেৰুৱাইছে আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে ম্যানমাৰৰ 6খনকৈ প্ৰদেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক জনাইছোঁ 14টাকৈ আফটাৰ শ্বক আৰু এটা প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ বিৰাজ কৰিছে য'ত 10,000তকৈ অধিক লোক প্ৰভাৱিত হৈছে ঘৰ হেৰুৱাই হাহাকাৰ কৰিছে লোকসকলে আৰু আফটাৰ শ্বকৰ বাবে এই পৰ্যন্ত শংকিত হৈ আছে ম্যানমাৰ থাইলেণ্ডৰ জনতা